বানৰ তাণ্ডৱত কছাৰী লাইনৰ ৩০০ৰো অধিক লোকে যোৱা 10 দিন ধৰি মাথাউৰিৰ ওপৰতে অতি কষ্টৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। এইটো চৰকাৰৰ ফালৰ পৰা সা সুবিধাখিনি দিছে নাই? দিছে। কি দিছে? চাউল, দাইল, নিমখ আজিও বাকী আছে। হয়। কোনটা लाइन के लगे थे? अच्छा यहाँ रहल कितना दिन हले? हमने सब बहुत दिन हले। का हले हुआ? वो पानी हुआ होइला। अच्छा गवर्नमेंट के से कोनो खाए के लिए देते नहीं? देते खिचड़ी। चार देते। चार देते। चार देते। कितना कर के साल देते? 3 किलो। 3 किलो। के दिन खाते? एक दिन खाते ना 2 दिन खाते? 2 दिन खाते। और यहाँ बीमार सब ठीक से देखते ना डॉक्टर साहब? डॉक्टर आए थे तो दवाई दिले खाली खोजली दवाई और बुखार दवाई। हाँ। आई नहीं बुखार दवाई और खोजली दवाई। কাছাৰী লাইনত আমি এইটো ব্লাড এফেক্ট যিখিনি মানুহ সেইখিনি মানে ট্ৰিটমেণ্ট দি আছোঁ 15 হাত তাৰিখৰ পৰা। আজি গোটেই আছেই। আজি কেইজন আছে আপুনি? এতিয়া প্ৰথমতে গ্ৰুপটোত 5জন দিয়া আছে, এজন তাৰ ভিতৰত এজন ডাক্তৰ। বাকী ডাক্তৰজন আছে নাই? আমি দেখা নাই তেখেতক। এতিয়া ডাক্তৰজন আজি কিবা কিছু কাৰণত নাহিল, কিন্তু বাকী তাৰ ভিতৰত আৰু এজন আছিলে SI মানিক গগৈ, এজন পাব্লিক ডাক্তৰ। তেখেতো অনুপস্থিত। এতিয়া মিলি আৰু স্বাস্থ্যকৰ্মী আমি 3জন আছোঁ, তাৰপৰা SI। বৰ্তমান কছাৰী লাইনৰ আৱাসীয় অঞ্চলটোত সম্পূৰ্ণভাৱে পানীৰ তলত বুৰ গৈ আছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰা কছাৰী লাইনৰ প্ৰতিটো পৰিয়ালক খাদ্য সামগ্ৰী যোগান দি আহিছে যদিও স্বাস্থ্য ক্ষেত্ৰত চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ উঠিছে। নগাঘুলি কছাৰী লাইনৰ অস্থায়ী স্বাস্থ্য শিবিৰত ডাক্তৰৰ অনুপস্থিতিত কেৱল খৰ খজুৱতি জ্বৰ আদিৰ ঔষধ দি দায়িত্ব সামৰা বুলি বানবিধ্বস্ত একাংশ ব্যক্তিয়ে মত প্ৰকাশ কৰিছে। তদুপৰি প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে শিশুৰ উপযোগী খাদ্য যোগান নধৰাৰ তথ্যও পোহৰলৈ আহিছে। নিউজ ডেস্ক ৰিপোৰ্ট লাহোৱাল লাইভ।